নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম উদয় আৰু আজি এডিআৰই 3.0 এক্সামৰ কমন জিকে কুৱেশ্যন লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। কাৰোবাৰ যদি PDF লাগে তেনেহ'লে আপোনালোকে PDFসমূহ পাই যাব পাৰে। মোৰ হোৱাটছআপ নম্বৰ আপোনালোকে মেছেজ দিলে PDFসমূহ পাই যাব পাৰে। আজি ফাৰ্ষ্ট কুৱেশ্যনটো, অসম ৰাইফলছ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অসম ৰাইফলছৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 1835 চনত প্ৰতিষ্ঠা হৈছিল। তাৰপাছত 2 নম্বৰ কুৱেশ্যন, হুমায়ুন নামা কোনে লিখিছিল? হুমায়ুন নামা কোনে লিখিছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি গুলবদন বেগম। কাৰোবাৰ যদি PDF লাগে 9707131672 এই নম্বৰটোত আপোনালোকে মেছেজ দিলে PDFসমূহ পাই যাব পাৰে। তেনে নেক্সট কুৱেশ্যন, লোহিত ৰক্তকণিকাৰ জীৱনকাল কিমান? লোহিত ৰক্তকণিকাৰ জীৱনকাল কিমান সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 120 দিন। লোহিত ৰক্তকণিকাৰ জীৱনকাল হৈছে 120 দিন। তাৰপাছত নেক্সট কুৱেশ্যন, বিদ্ৰোহী কবি বুলি কাক কোৱা হয়? বিদ্ৰোহী কবি বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি প্ৰসন্নলাল চৌধুৰী। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি কোৱা হয়। আজি অলপ স্পীড হৈ আছে, আপোনালোকে প্লিজ চাব। অসম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল? অসম এছ'চিয়েশ্যন অপশ্যন বি 1903 চনত গঠন হৈছিল। তাৰপাছত নেক্সট কুৱেশ্যন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ বীৰপাল। বীৰপালে প্ৰতিষ্ঠা কৰিছিল। তাৰপাছত কোচসকলৰ শেষৰজন ৰজা কোন আছিল? কোচসকলৰ শেষৰজন ৰজা কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি মধুনাৰায়ণ। তাৰপাছত নেক্সট কুৱেশ্যন, দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? দেশৰ বাহিৰত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে অপশ্যন এ পূৰ্বেৰুণ। তাৰপাছত ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে অপশ্যন ডি পিয়লি ফুকন। তাৰপাছত নেক্সট কুৱেশ্যন, জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দুৱাইছিল। তাৰপাছত নেক্সট কুৱেশ্যন, কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 1901 চনত। তাৰপাছত অ মোৰ আপোনাৰ দেশ গীতটোৰ ৰচক কোন? অ মোৰ আপোনাৰ দেশ গীতটোৰ ৰচক কোন সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা অ মোৰ আপোনাৰ দেশ গীতটো ৰচনা কৰিছিল। তাৰপাছত চুকাফা অসমলৈ আহোঁতে মৰাণৰ ৰজা কোন আছিল? চুকাফা অসমলৈ আহোঁতে মৰাণৰ ৰজা কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ বদৈচা আছিল। তাৰপাছত নেক্সট কুৱেশ্যন, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতিয়ে। তাৰপাছত মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা আশ্ৰমখনৰ নাম কি? মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা আশ্ৰমখনৰ নাম হৈছে নিৰ্মল হৃদয়। অপশ্যন চি নিৰ্মল হৃদয়। তাৰপাছত নেক্সট কুৱেশ্যন, ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ লং টেনিছ খেলৰ সৈতে জড়িত। তাৰপাছত নেক্সট কুৱেশ্যনটো হৈছে জয়ধ্বজ বধ কাব্য কাৰ ৰচনা? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি কবিৰত্ন সৰস্বতী। জয়ধ্বজ বধ কবিৰত্ন সৰস্বতীয়ে ৰচনা কৰিছিল। তাৰপাছত শৰাইঘাট যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি ৰামসিংহ আছিল মোগলৰ সেনাপতি শৰাইঘাট যুদ্ধৰ সময়ত। তাৰপাছত বৰ্তমান ভাৰতৰ সংবিধানত মুঠ কেইটা মৌলিক অধিকাৰ আছে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 6টা। তাৰপাছত ভাৰতীয় গণৰাজ্যৰ প্ৰধানৰূপে কাক অভিহিত কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি ৰাষ্ট্ৰপতিক। তাৰপাছত নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অধ্যায়ক ভাৰতৰ মেগনা কাৰ্টি বুলি কোৱা হয়? ভাৰতৰ কোনটো অধ্যায়ক ভাৰতৰ মেগনা কাৰ্টি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ তৃতীয় অধ্যায়ক মেগনা কাৰ্টি বুলি কোৱা হয়। আফগানিস্তান ভাৰতৰ পৰা কেতিয়া পৃথক হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি 1893 চনত আফগানিস্তান ভাৰতৰ পৰা পৃথক হৈছিল। তাৰপাছত ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে?
ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি কেৰালাই। তাৰপাছত বাঁহী আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল? বাঁহী আলোচনীখন ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ 1909 চনত। 1909 চনত বাঁহী আলোচনীখন প্ৰকাশ পাইছিল। তাৰপাছত কামৰূপৰ প্ৰথম ৰজা কোন আছিল? কামৰূপৰ প্ৰথম ৰজা কোন আছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি মহীৰংগ দানৱ। মহীৰংগ দানৱ আছিল কামৰূপৰ প্ৰথম ৰজা। ইটালীৰ ৰাজধানী কি? ইটালীৰ ৰাজধানী কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ ৰোম। ৰোম হৈছে ইটালীৰ ৰাজধানী। তাৰপাছত বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম কি? বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম হৈছে অপশ্যন এ টপস্ফিয়াৰ। টপস্ফিয়াৰ। ইছলাম ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? ইছলাম ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি কোৰাণ। তাৰপাছত আজিৰ শেষৰটো কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কোনটো? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি হিন্দু ধৰ্ম। হিন্দু ধৰ্ম হৈছে আটাইতকৈ পুৰণি ধৰ্ম। আজিলৈ ইমানে। আগন্তুক ভিডিঅ'ত